নমস্কাৰ বন্ধুসকল, ৰাধে ৰাধে। আজি আমি গৈ আছোঁ ডিব্ৰুগড়ত থকা জগন্নাথ মন্দিৰলৈ। আমি এতিয়া মন্দিৰ আহি পালোহি। তাৰ পৰা আমি মন্দিৰৰ বাহিৰৰ পৰাই চাকি বন্তি কিনি ল'লোঁ। লৈ পেলাই আমি এতিয়া মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ। এয়া হৈছে মন্দিৰৰ চৌহদটো। আমি এতিয়া আহি পাই গ'লোহি মন্দিৰ ভাগ। এতিয়া আমি আহি পোৱালৈ মন্দিৰ ভাগ বন্ধ কৰা হৈছিলে, মানে এটা সময় থাকে মন্দিৰ খোলা আৰু বন্ধ কৰা। তাৰ পৰা আমি এতিয়া মন্দিৰৰ বাহিৰতে চাকি বন্তি জ্বলালোঁ। চাকি বন্তি জ্বলাৰ পাছত মন্দিৰৰ চৌহদটো ঘূৰিলোঁ। মন্দিৰৰ চৌহদটো বহুত ডাঙৰ হয়। ইয়াত বহুত মন্দিৰ আছে, হনুমান মন্দিৰ, শিৱ মন্দিৰ, লক্ষী মন্দিৰ, গণেশ মন্দিৰ। তাৰপিছত লগৰকেইটাৰ লগত গোটেই মন্দিৰৰ চৌহদটো ঘূৰিলোঁ। মন্দিৰৰ চৌহদটো ঘূৰি মনটো খুব ভাল লাগিলে। ইয়াত আজি বহুতকেইখন বিয়াও আছিলে। তাৰপাছত আমি গোটেই চৌহদটো ঘূৰি দুখনমান ফটো উঠিলোঁ। তাৰপাছত আমি মন্দিৰৰ পৰা ওলালোঁ। ওলাই পেলাই আমি ৰাস্তা কিনাৰত দেখা পালোঁ কমলা বিকি আছিলে। তাৰ পৰা আমি কমলা কেইটামান লগৰ এটাৰ সৈতে কিনি ল'লোঁ। কিনি পেলাই বোলো কমলা খাই আজি খোজকাঢ়িয়ে যাওঁ অলপমান দূৰ। তাৰপৰা আমি গাড়ীত উঠিম, ভাড়াটো অকণ কম খৰচ হ'ব। তাৰ আমি কমলা খাই গৈ আছোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে গাইজ। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। চাই থাকিব গাইজ, বাই বাই।